পিতৃ-মাতৃক সুখী কৰিবা। মানুহ সফল কেতিয়া হয়? ডাঙৰ চিনেমাৰ এক্টৰ কোনোবা ভাল IAS অফিচাৰ হ'লে সফল নহয়। সফল কেতিয়া হয়? যিদিনা তোমালোকৰ পিতৃ-মাতৃয়ে তোমাক ক'ব যে এইজন মোৰ ল'ৰা, এইজন মোৰ ছোৱালী, আৰু বুকুত ফিৰাই ক'ব, সিদিনাখন তোমালোকৰ জীৱন সফল। গতিকে জীৱনত এনে কাম কৰা যে পিতৃ-মাতৃয়ে তোমাক লৈ গৌৰৱ কৰিব পাৰে। বহুত ডাঙৰ মানুহ থাকে অন্যায় পন্থাৰে আগবাঢ়ি যায়। বিদ্যালয় শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ ওপৰত মোৰ অনুভৱ জানো কি কৰিছে? মোৰ অনুভৱ আজিৰ আহমেদ পুৰণিৰ সোণালী ছবি সংযুক্ত বাৰ্তালাপ বামনা প্ৰাথমিক বিদ্যালয়ৰ ইতিবৃত্ত সম্পৰ্কে শ্ৰদ্ধাৰ পুৰণ কলিতা দেৱৰ লগত বাৰ্তালাপ কমটি কলিতা লিখিছে। অভিভাৱকৰ অনুভৱ, সংস্কৃতিৰ অনুভৱ, ছাত্ৰা বেগম বৰ্তমানৰ শিক্ষাটোৰ অনুভৱ, মোৰ স্মৃতিত বামনা বিদ্যালয় দিনন্দ্ৰ শৰ্মা, বামনা প্ৰাথমিক বিদ্যালয়ৰ মোৰ অনুভৱ ৰঞ্জিত কুমাৰ দাস, শিৱমানৱৰ পিতা আৰু আমি ৰণু দাস, আৰু অকণমান আছে কবিতা আছে, কিছুমান ছাত্ৰ ছাত্ৰীৰ সম্ভাৰ আছে আৰু প্ৰতিবেদন আছে। ইয়াতে মই গোটেইখিনি গাই দিছোঁ, আপোনালোকে ছাপোৰ্ট কৰিব, আপোনালোকে চাই ল'ব পাৰিব। মই আন এই কিতাপত চাই পাই ছাত্ৰ ছাত্ৰীখিনি সময় আপোনালোকক জনাবলৈ আহিছে হৈছে অসমীয়া বিদ্যালয়ৰ উত্তৰ ভাগলৈ স্থানান্তৰিত কৰা হয়। কিন্তু স্বাধীনতাৰ আৰম্ভণি ভূমিদাতাৰ পুত্ৰ সমাজকৰ্মী প্ৰয়াত বংশীধৰ চহৰীয়াদেৱৰ সভাপতিত্ব আৰু সেই সময়ৰ প্ৰয়াত সন্মানীয় ভগৱানীদেৱৰ প্ৰচেষ্টাত স্থানীয় হিন্দু মুছলমান আৰু বড়ো ভাইসকলৰ সহযোগত বিদ্যালয় সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা প্ৰতি কৰি বৰ্তমানৰ অৱস্থানলৈকে স্থানান্তৰিত কৰা হয়। তদুপৰি দীৰ্ঘকালপথ সমূহ প্ৰক্ৰিয়াত নিশ্চিত কৰাটো সম্ভৱ বুলি ধাৰণা কৰি কিছুমান সম্ভৱ উল্লেখ কৰা হ'ল। স্বাধীনতা কালৰ জনমানসিকতা স্বাধীনতাৰ বিপৰীতে বান্ধি ৰখাৰ ফলস্বৰূপে ৰাজ্যৰ সামগ্ৰিক অগ্ৰগতিত বহুলাংশে প্ৰতিবদ্ধতাৰ সৃষ্টি হয়। স্বৰাজ আন্দোলনৰ শেহতীয়া ধুমুহাই সভা অশেষ বাধা তেখেতসকলৰ ভিতৰত প্ৰয়াত নিৰম কলিতা, প্ৰয়াত বংশীধৰ চহৰীয়া, প্ৰয়াত আহিমতী আছা, প্ৰয়াত তিনি বরণিয়ায়